ক্ষেত্ৰত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। জিলা কাউন্সিল নিৰ্বাচনৰ সময়তে দমল নিৰ্বাচনী ঠাইত এপৰ প্ৰাৰ্থী নয়নজ্যোতি পাটৰক দুৰ্বৃত্তই কৰিছে ভয়ংকৰভাৱে আক্ৰমণ। গোটৰ বাবে আঘাতপ্ৰাপ্ত হৈ মৰিগাঁও চিভিল হস্পিটেলত ভৰ্তি হৈ আছে। এতিয়া এপৰ কৰ্মকৰ্তা আমাৰ মাজত উপস্থিত আছে, তেখেতৰ মন্তব্য ল'ব বিচাৰিছোঁ। আপোনালোকে জনামতে আমাৰ নয়নজ্যোতি পাটৰ দমল সংস্কৃতিৰ তেওঁ আমাৰ টিভি ৰেষ্টুৰেণ্টে কেৰিয়াৰ আছিলে। তেওঁ মানুহ এজনৰ ঘৰত গৈছিলে, তেওঁৰ ঘৰতে খবৰ ল'ব গৈছিলে। যাওঁতে তেওঁক মাছ বাৰতে আগচি ধৰে কিছুমান দুৰ্বৃত্তই আৰু তেওঁক বহুত বেয়াকৈ মাৰধৰ কৰে। এতিয়া তেওঁ বৰ্তমান আমাৰ মৰিগাঁও চিভিল হস্পিটেলত এডমিট হৈ আছে। মই এইখিনিয়ে ক'ব বিচাৰিছিলোঁ যে এয়া নয়নজ্যোতি পাটৰৰ ওপৰত আক্ৰমণ হয়, এয়া হ'ল আমাৰ গণতন্ত্ৰৰ ওপৰত আক্ৰমণ। আমি তথাপিও এই গণতন্ত্ৰৰ ওপৰত আমি ভৰসা ৰাখিছোঁ আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত আমি ভৰসা ৰাখিছোঁ যে যোনে দোষী এই দোষী সোনকালে কৰায়ত্ব কৰক আৰু তেওঁক যথাযথ শাস্তি দিয়ক।